আলফাজছ তিমুম আৰু আপোনাৰ ৰূপসিং ক্ৰো এইকাৰণে বিচাৰিছিলোঁ, সেইটো যুক্তিও দৰ্শাইছিলোঁ যে আলফাজছে গোটেই ঘটনাটো ঘটাইছিল। তেওঁ আজি নহ'লে, এই ঘটনাও নহ'লে হয়, আৰু চবতকৈ ইম্পৰ্টেণ্ট আজি এই ল'ৰা দুটাও জীয়াই থাকিলে হয়, কিন্তু বিকজ অফ হিম, তেওঁৰ কাৰণে এই গোটেই ঘটনাটো হ'ল। আমি সেইটোৱে প্ৰাৰ্থনা দিছোঁ। সেইখিনি অৰ্ডাৰ শ্বীটটো পোৱা নাই, আমাক আধা ঘণ্টা পিছত দেখাম বুলি কৈছে, তো সেইখন পোৱাৰ পিছতে কোৱাব পাৰিম। ডেফিনেটলি মইতো কৰিব নোৱাৰোঁ, মই কিন্তু লিখিম ডেফিনেটলি গভৰ্ণমেণ্টলৈ, লিগেল চেললৈ, ৰিমেম্বাৰেঞ্চ বুলি কয় যিটো অফিচ, মই তালৈ প্ৰেৰণ কৰিম। কিন্তু অৰ্ডাৰটো আৰু জাজমেণ্টটো পোৱাৰ পিছতহে মই গ্ৰাউণ্ডছখিনি দি লিখিব পাৰিম। অলপ দুখ পাইছোঁ। 302 under section 302 of the Indian Penal Code মৃত্যুদণ্ড নিদি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে, ইন এডিশ্যন টু লাইফ ইমপ্ৰিজনমেণ্ট। এই প্ৰতিজন ব্যক্তিয়ে যাক দোষী সাব্যস্ত কৰিছিল আদালতে, এই 20জন ব্যক্তিক পুনৰবাৰ দোহাৰিলো যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে, আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানত ধন্যবাদ।